এতিয়া আঘোণ মাহ। পকা ধানৰ গোন্ধে আকাশ বতাহ মলমলাই থকাৰ বতৰ এয়া। দাৱনীৰ খৰকাচিৰ কেচেক কেচেক শব্দ আৰু ডাঙৰিৰ জিৰিক জিৰিক শব্দই দোলা দিয়াৰ বতৰ এয়া। আঘোণ মানে প্ৰাচুৰ্য। আঘোণ মানে যৌৱনসুলভ উন্মাদনে ভৰা এটি মাহৰ নাম। ভৰ বাৰিষা দুপৰৰ ৰ'দ, বোকাপানী নেওচি সিঁচা কঠীয়াবোৰ সোণগতি হৈ উভতে। আঘোণ বহুযুগীয়া অসমীয়া গ্ৰাম্য সভ্যতা সংস্কৃতিৰ প্ৰতিনিধি। এতিয়া আঘোণৰ ভৰপক। আঘোণৰ পথাৰখন সৌন্দৰ্যৰ আকৰ। পকা সোণ বৰণীয়া ধানৰ আঁচল মেলি পথাৰে এতিয়া সৌন্দৰ্যৰ পোহাৰ মেলিছে। প্ৰতিখন গাঁৱৰ প্ৰতিখন পথাৰত এতিয়া অন্তহীন ব্যস্ততা। জাক জাক দাৱনীৰ মুখৰ কথাই মুখৰিত হৈ পৰিছে আঘোণৰ পথাৰ। আঘোণৰ পথাৰত কেঁচা কলপাতত ফুটিয়াই লোৱা ৰবাব টেঙাৰ গোন্ধ, আহ, আমোল মোল গন্ধই সকলোকে আমনি কৰে। আকৌ কণমানিহঁতে পথাৰত লেচেৰি বুটলিছে। নৰা পেঁপা সাজি মুখেৰে ফুৱাই ফুৱাই বজাইছে। নতুন নৰাই বিন্ধিলেও কোনেনো কেৰেপ কৰে। সুন্দৰণীয়া আচল মেলি নৰা ফালি ফালি কোন আহে সেইজনী অ মোৰ আঘোণ মানে সোণগতিৰ পথাৰ। কুঁৱলীৰ আস্বাদন, লেচেৰি বুটলাৰ আবেদনময়ী পৰিৱেশ। সখীয়তী ৰৌদ্ৰাক পিঠিত লৈ নৰানীৰ মাজত লাই শাকৰ ভাত সাঁজ খোৱাৰ কথা কোনেনো পাহৰিব পাৰে। আচল মেলি আঘোণে কঢ়িয়াই আনে আশা, উন্মাদনা। প্ৰত্যেক গঞাৰ জীৱনবোৰ ৰঙিয়াল হৈ উঠে। পথাৰৰ লখিমী আহি ভঁৰাল গছকে। তাৰ পাছত আৰম্ভ হয় মৰণা মৰাৰ কাম। গৰুৰ ঘূৰ ঘূৰ শব্দ, উখনৰ কোবত ধানবোৰ তললৈ সৰি পৰে। জাক জাক দাৱনীৰ মাতাই কথাই আজি কিন্তু সুৰ তোলে অ মোৰ আঘোণ, অ মোৰ আঘোণ, অ মোৰ আঘোণ, অ মোৰ আঘোণ। আৰম্ভ হয় ন খোৱাৰ আনন্দ। আজি যদি এঘৰত, কাইলৈ আন ঘৰত। ঘৰে ঘৰে ন চাউলৰ ভাতৰ লগত হাঁহৰ মাংস আৰু কোমোৰাৰ জোল, নাইবা লাই শাকৰ সৈতে মাংসৰ ভাজি বা খামুচীয়া গৰৈ মাছৰ সৈতে লফা শাকৰ জোল। গোন্ধে মৌ মুৱাই থকা জহা ধানৰ গোন্ধে কাকনো আমনি নকৰে। ডাঙৰিৰ ধানবোৰে কিনো কথা পাতে। আকৌ ন খোৱা বুলি পকা আহোমৰ ঘৰত সজাই দিয়া হয় হাতীখুজীয়া কাঁহৰ বাতি, কলহৰ সাঁচ, যাক আহোমৰ ভাষাত কোৱা হয় লোকলাও বা লাও পানী। আঘোণৰ এনেকুৱা আনন্দ আৰু ভৰপূৰ দিনতেই কোনোবা ডেকাই সপোন দেখে নিজাকৈ এখন ঘৰ পতাৰ। মনে বিচাৰি লয় জীৱন সংগী। তোলৈ চাই ৰাঙলী বান্ধি যাওঁ ডাঙৰি অ গৰা চপাই বান্ধি যাওঁ না
কেঁচা কলে কাটি কৰো দেৱী পূজা এটো কাহানি কৈ পাওঁ। ইতিহাসৰ পাত লুটিয়াই চালে দেখা পাওঁ আহোম স্বৰ্গদেউ চাওলুং চুকাফা অসমত আহি প্ৰৱেশ কৰাৰ সময়ত মাহ আছিল আঘোণ। চাৰিওফালে পকাধানৰ পথাৰ। স্বৰ্গদেউ চাওলুং চুকাফাই বিমুগ্ধ হৈ কৈছিল মুণ্ডুন চোন খাম, অৰ্থাৎ সোণালী দেশ। সঁচাই আঘোণৰ পথাৰ মানে সোণালী দেশ। আঘোণৰ পথাৰত অন্তহীন ব্যস্ততা। সেয়েহে কবি কেশৱ মহন্তই কৈছে আঘোণৰ পথাৰত দাৱনীৰ কাম আছে, মুঠি মুঠি কাচি কাচি ডাঙৰি ডাঙৰি কাম আছে। আঘোণৰ পথাৰত কাম আৰু কাম। সঁচাই আঘোণৰ পথাৰত কাম আৰু কাম। জাক জাক দাৱনীৰ মাতে কথাই আজি কিনো সুৰ তোলে মোৰ আঘোণ। জাক জাক দাৱনীৰ মাতে কথাই আজি কিনো সুৰ তোলে মোৰ আঘোণ। অ মোৰ আঘোণ, অ মোৰ আঘোণ, অ মোৰ আঘোণ। এইখন আঘোণৰ পথাৰ। এইখন পথাৰৰ পৰা যেন লাহে লাহে হেৰাই যাব ধৰিছে চিনাকি ছবিবোৰ, চিনাকি মাতবোৰ। লাহে লাহে হেৰাই যাব ধৰিছে শোলপোনা, কণজহা, মাগুৰী, ৱাকমণি, জলডুবি, মিচিলাহী, অমনা আদি ধানবোৰ। আঘোণৰ পথাৰখনত ভালেখিনি পৰিৱৰ্তন হৈছে। কিন্তু সুখৰ কথা এই যে পৰিৱৰ্তনক আঁকোৱালি লৈও আজিৰ প্ৰজন্মই শিপাৰ সন্ধান কৰিবলৈ এৰা নাই। মনৰ আনন্দত অসমীয়াই নখোৱা বতৰত বিহুনাম এপাকে গাবলৈ পাহৰা নাই। সুন্দৰণীয়া আচল মেলি নৰা ফালি ফালি কোন আহে সিজনী। অ মোৰ আঘোণৰ সোণালী পথাৰ, অ মোৰ আঘোণৰ সোণালী পথাৰ। সুন্দৰণী